ফেচ ৱাছ ল'বলৈ আহিছে। তেতিয়া আমি আহিলোঁ ডাঙৰ গেলামাল দোকানলৈ। পাগল বুলি ক'ব দিব, নকয়। বস্তু তিনিটা। এতিয়া মানে আঙুৰ এটা টেষ্ট কৰি লওঁ। এইটো আনিলোঁ ছোৱালী চাম বুলি ফেচ ৱাছটো আনি লৈছিলোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ দীপাংকৰ। আৰু মই আজি মানে টাউনৰ ফালে অকণমান ওলাই যাম আৰু বিহু পালেহি, বিহু চাগে অলপ বজাৰ কৰিম। তাৰপিছত এইফালে আমাৰ দাদা দিও যাব, সেইখন এমটি লৈ যাম। আৰু এইফালে আছে আমাৰ বৌ মন্দিৰত সোমাই আছে। ইয়াৰ ৰটো মুখখন কিবা ক'লা ক'লাই উঠিছে, সেইপিনে ৰ'দটো পৰি আছে কাৰণে অকণমান দিগদাৰ হৈছে। মই লগ গৈ আছোঁ, ভিডিঅ'টো দেখুৱাই আছোঁ। টাউনত বজাৰ কৰিম আৰু অলপ কিনিম। এতিয়া পেট পূজাটো কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ বিহু বজাৰ কৰোঁগৈ বুলি ওলাইছোঁ আৰু অথনি আহিলোঁ, দাদাহঁতৰ ওচৰতে বহি থাকিলোঁ। তাৰপিছত এইপিনে আমাৰ যাব, দাদাই হয় বাৰু, যাব ধুনীয়াকৈ। এতিয়া বজাৰ কেইটামান কৰি লওঁ, কিনো কৰিম আৰু কিবা এটা কিনিম আৰু। এইখনে গ'ল আমাৰ যোৰহাট। পুৰা বজাৰ চজাৰ কৰিলোঁ, হেলমেট দুটা লৈ ল'লোঁ। আৰু এইবিলাক কিবা ল'বি নি? হা, মায়ে কোব খাবলৈ বেলনা মাৰি। মানুহ বহুত বস্তুৱে পোৱা নাই, কি কৰিব। বাছ ল'বি নি? বাছ হা ল'বি নি? বাছ নলওঁ। গাইছ, এতিয়া আমি ডাঙৰ গেলামাল দোকানলৈ আহিছোঁ। ই ফেচ ৱাছ ল'বলৈ আহিছে। ললি নি? সেইটো চাওঁ কি ললি, চাওঁ মোকো দিবি আকৌ অকণ সানিবলৈ। তোৰ পইণ্ট হৈছে নি? ডাঙৰ গেলামাল দোকানত কি ল'বলৈ আহিছে? তো গাইছ, এতিয়া আমি আহিলোঁ ডাঙৰ গেলামাল দোকানলৈ। এইপিনে পূৰা চাবোন, কলগেট। মোক পাগল বুলি ক'ব দিব, নকয় কেলৈ ক'ব। ই মোক পাগল ই মোক পাগল বুলি কৈছে। কোনবা চাব দেখুৱা আকৌ কি? হা, চাবোন ল। বিহু বুলি চাবোন এটা লৈ লওঁ। চাবোন এটা লৈ লওঁ, কৈ দিলা বলিয়া কিনো। বাই ওৱান গেট, বাই 4 গেট। মই বুজি নাপাওঁ এহেঁতৰ কথাটো সিমানে। আৰু চাবোনৰ পিচটো ভাগিব নে বাৰু? কেলৈ পেলাইছ? কি তো গাইছ, কি বিচাৰিছে দেখিছে। আৰু ল'ম ধুনীয়াকৈ বস্তু লৈ আছোঁ। ডেটল ওপৰত আছোঁ আমি, ডাঙৰ গেলামাল দোকান এখন। এতিয়া কাপোৰ আছে 10-20 চাবিটো তলত দি থৈ আহোঁ। আমাৰ ছাৰে এইটো লৈ ল'লে। বস্তু চাওক, বস্তু তিনিটা আছে। এইটো লৈ ল'লে। আপুনি ইমান ডাঙৰ বস্তুটো কেলৈ ব্যৱহাৰ কৰিছে? বস্তু তিনিটাত কেলৈ ইমান ডাঙৰ বস্তুটো ব্যৱহাৰ কৰিছে? তো গাইছ, দেখিলে বস্তু হৈছে এই তিনিটা, মাল লৈছে এইটো, মানুহটো এইটো, আৰু এইটো মই মিষ্টাৰ দীপাংকৰ।
এইটো খালীকৈ আনিলেতো নহ'ব, সেইটো কাৰণে এইটো ভৰাই দিলোঁ। এইটো খালীকৈ আনিলে নহ'ব ন, বস্তু অলপ ভৰাব লাগিব, সেইটো কাৰণে এইটো ভৰাই দিছোঁ। আকৌ থৈ যাম বাৰু। দেই। গাইছ এতিয়া আহি গ'লোঁ মানে গেলামাল দোকানলৈ, অলপ কিবা কিবি বজাৰ কৰোঁ। এইবোৰ আছেই ঘৰতে চব আছেই, এইবোৰ আছেই। আঙুৰ টেষ্ট কৰিবলৈ দিবনে? হা কোন আছে নে কোনো আঙুৰ এটা টেষ্ট কৰিবলৈ দিছে, কৈ চাওঁ নেকি? হা তো গাইছ এতিয়া মানে আঙুৰ এটা টেষ্ট কৰোঁ। গালি পাৰিলে পাৰিব, বহুত মিঠা দেই, ক'বলগীয়া কিন্তু। মই এতিয়া টেষ্ট কৰিবলৈ লৈছোঁ ইয়াৰ এটা। এইটো নহ'ব, মই আপেল বুলি ভাবিছিলোঁ। এইটো কাৰ প্ৰিয় বাৰু? মানে একদম অদৰকাৰী প্ৰিয়, একদম প্ৰিয় মানে একেবাৰে নহয় আৰু। হা আৰু কিবা কিবি ল'বি নি? ফোন কৰিলোঁ, ঘৰত বোলে ধেৰ আছে। ঘৰত ধেৰ আছে আপুনি দোকান পইচা নাই এনেই। এফালে ধুনীয়াকৈ এতিয়া ওলাওঁ, বস্তু বহুত বজাৰ কৰিলোঁ, কাপোৰৰ দাম বহুত, মানে বজাৰ কৰি ল'লোঁ আৰু ধুনীয়াকৈ। এইখন হয় স্মাৰ্ট বজাৰ, অলপ বজাৰ কৰি ল'লোঁ মানে আৰু হৈ গ'ল। আৰু এতিয়া বেলেগত কিবা মানে বস্তু বজাৰ কৰি আছে, কৰি লওঁ। এইটো আনিলোঁ, এতিয়া মানে ইয়াৰ আনি পেলাই অকণমান চাই লওঁ। আনি দিল নেকি? ফেচ ৱাছ নে ক্ৰীম হয়? ফেচ ৱাছ হে নি? মই ক্ৰীম বুলি সানিব লৈছিলোঁ, পিছে ফেচ ৱাছ। এহেঁতি আগতে নক'লে মোক, বহুত বেয়া কাম কৰিলে দিদা। এইবোৰ এতিয়া মই ক্ৰীম বুলি সানিছিলোঁ, কিন্তু ক্ৰীম নহয়, হেৰি ধুব লাগে, পূৰা মিহি হওক ফেচ ৱাছ যে এইটো, মানে ধুব লাগে। মোহাৰি দিছিলোঁ নগ'লে, পানী অকণ লৈ লৈছোঁ, পানী লৈ লৈছোঁ। ভিডিঅ'টো কৰি দে, মই মুখখন ধুই লওঁ। তই মানে ফেচ ৱাছটো হেৰি ইউজে কৰি পেলালি নেকি? মই ক্ৰীম বুলি ভাবিছিলোঁ, স্মাৰ্ট মাৰ্কেটৰ পৰা ফেচ নে মানলো ফেচ হয় নে নহয় টেষ্ট কৰি চালোঁ। বগা হৈ গ'ল দেখোন, বগা হৈ গ'ল। এটা চাইড তেতিয়া খোলা হৈ আছে চাগে। বস্তুটো ভাল, মই যদি সঁচাকৈ বগা হৈছোঁ, বস্তুটো ভাল। ইয়ালৈ আহিব বজাৰ, নাই মোকতো পইচা পাই দিয়া নাই ন এইখনৰ কথা মানে ক'বলৈ। এইখন সেই ব্লাৰ কৰি দিবি। আহিলে আহিব, নাহিলে নাই বাৰু। সানি ধুনীয়াকৈ বগা হ'লো নাই বাৰু? বগাও অকণমান হৈ গ'লোঁ, কিন্তু ছোৱালী চাম বুলি ফেচ ৱাছটো সানি লৈছিলোঁ ৰাস্তাতে মুখটো ধুই। কিন্তু এতিয়া পূৰা মানে ফ্লেছ চলাই ভিডিঅ' কৰিবলগীয়া আছে, মোৰ মুখে নেদেখিব মানে বেলিটো গুচি গ'ল যে, এধাৰো গুচি গ'ল। মনটো বেয়াহে লাগিছে, এনেই মুখখন দিয়ালোঁ আৰু দেই। স্মাৰ্ট মাৰ্কেটত এনেই সোমালোঁ, সঁচা কথা কৈছোঁ, স্মাৰ্ট মাৰ্কেটত এনেই সোমালোঁ। মই চাবি আকৌ হেলমেট পিন্ধিব লাগিব, পুলিচে ধৰিব। চকু সোমাইছে আৰু মানে কি হ'ব এতিয়া। কি দেখিছোঁ স্মাৰ্ট মাৰ্কেটত দেখিছে শাক পাচলি বজাৰ নাই, মই নেদেখিলোঁ। আছিল নেকি? নাই চাগে, মই গম নাপাওঁ ইমান এটা, কিন্তু ভাল লাগিলে বাৰু। স্মাৰ্ট মাৰ্কেটত আঙুৰ চাঙুৰ খাই আহিলোঁ, ভাল লাগিলে দেই। বজাৰ চজাৰ কৰি আহি গ'লোঁ আৰু এতিয়া বাজি গ'ল 8টা আৰু ভিডিঅ'টো শেষ কৰিব লাগে। আমি বিহু বজাৰ কৰিলোঁ দেই, বিহু বজাৰ কৰিলোঁ মানে এইটো কৰিলোঁ, এইটো বেগত ল'লোঁ। তাৰপিছত এইটো বেগ দেখি গম পাইছে আৰু বিশালৰ পৰা লৈছোঁ কাপোৰ। এই দুটা বিশালৰ নহয় বাৰু, বেলেগৰ। তাৰপিছত একদম কাপোৰ কানি লৈ ল'লোঁ আৰু বহুত বজাৰ কৰি পইচা কেইটামান গ'ল আৰু সৰহকৈ, বেছিকৈ কেইটামান গৈছে আৰু। গতিকে ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগন্তুক ৰঙালী বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিল। আৰু এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ, বাই বাই।